হেৰি বন্ধুসকল আপোনালোকে কেনে আছে আশা কৰোঁ আগৰ দৰে অতি সুখত আপোনালোকে আছে আৰু আজি হোলী বুলি ওলাই আহিছোঁ আৰু অসমত হোলী বুলি ক'লে বৰপেটা সত্ৰৰ নাম নক'লে ভুল কোৱা হ'ব গতিকে ওলাই আহিছোঁ বৰপেটাৰ সত্ৰৰ মূল সত্ৰলৈ গতিকে আহকচোন আমি তাৰ ভিতৰলৈ গৈ চাওঁ তাত কেনেকুৱা ধৰণৰ এক অৱস্থা কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে গতিকে এয়াই বৰপেটা সত্ৰৰ মূল দুৱাৰ গতিকে চাৰিওপিনে এবাৰ চাই লওক যথেষ্ট জনসাধাৰণৰ ইয়াত সমাগম হৈছে গতিকে সকলোৱে দৌল উৎসৱ বুলি ইয়ালৈ আগমন কৰিছে আৰু বৰপেটা সত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আজি দ্বিতীয় দিন অৰ্থাৎ ভৰদৌল গতিকে আজি সকলো জনসাধাৰণ ইয়াত গোসাঁইৰ এটি সেৱা ল'বলৈ আগবাঢ়ি আহিছে আৰু আমিও সত্ৰৰ ভিতৰলৈ আগমন কৰিলোঁ গতিকে গৈ আছোঁ যথেষ্ট জনসাধাৰণৰ ভিৰ তাৰ মাজে মাজেই যাবলৈ চেষ্টা কৰিছোঁ আগলৈকে গতিকে আমি এয়া সত্ৰৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এয়া চাওক আজি ভৰদৌল উপলক্ষে যথেষ্ট জনসাধাৰণ এয়া বৰপেটা নামঘৰত উপস্থিত হৈছে গোসাঁইৰ এটি সেৱা ল'বলৈ গতিকে পোনপ্ৰথমে আমি আৰম্ভ কৰিম এইটো দিশৰ পৰা মানে ইয়াত গোসাঁই আনিছে যোৱাকালি যিহেতু গোন্ধক আছিল গতিকে গোসাঁই আনিছে আৰু এতিয়া আমি পোনপ্ৰথমে চাম মূল সত্ৰৰ পৰা এয়া ভগৱান শ্ৰীকৃষ্ণৰ গোসাঁই এয়া আনি এয়া যোগমোহন গৃহত থৈছে গতিকে প্ৰথম গোসাঁইক এটি সেৱা জনাই আমি বিপৰীত দিশত এবাৰ চাবলৈ চেষ্টা কৰোঁ গতিকে যোগমোহন গৃহত এটি ফট ল'লোঁ আৰু ফট লৈ এতিয়া নামঘৰৰ চাৰিওপাশ পৰিদৰ্শন কৰিবলৈ ওলাইছোঁ গতিকে আপোনালোককো দেখুৱাই আছোঁ কেনেধৰণৰ ইয়াত পৰিৱেশ সৃষ্টি হৈছে সকলো ধৰণৰ পৰিৱেশ আপোনালোকক দেখুৱাম কেৱল চাই হৈছে বৰপেটা সত্ৰৰ নামঘৰ আৰু ইপিনে ঢুলকি আৰু তালৰ শব্দ শুনিছোঁ চাগে হোলী গীত গাই আছে গতিকে তালৈকে এবাৰ গৈ চাওঁ ইয়াত যথেষ্ট জনসাধাৰণৰ জুম খাইছে মানে হোলী গীত ইয়াত প্ৰদৰ্শন চলি আছে চাগে আৰু ইয়াৰ কণমানিসকলে সুন্দৰকৈ হোলী গীত প্ৰদৰ্শন কৰি আছে গতিকে সুন্দৰকৈ এই কণমানিজনীয়ে হোলী গীত লগাই দিছে আৰু সহপাঠীসকলে সুন্দৰকৈ হোলী গীত ধৰিছে অতি সুন্দৰ এক দৃশ্য আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ সঁচাকৈ যথেষ্ট ভাল লাগিছে এই হোলী গীতটি শুনি কণমানিজনীয়ে যাতে আগুৱাই যাব পাৰে তাৰ আমি কামনা এটি কৰি পুনৰ আগুৱাই আহিলোঁ আৰু এয়া চাওক গতিকে আপোনালোকক সেয়া বৰপেটা সত্ৰৰ মাজমজিয়ালৈ লৈ আহিছোঁ সঁচাকৈ অতি এক মনোমোহা দৃশ্যৰে ভৰি পৰিছে এয়া বৰপেটা সত্ৰৰ ভিতৰ ভাগ আৰু এয়া চাওক অতি সুন্দৰকৈ ইয়াতে বহি আছে আৰু হোলী গীত প্ৰদৰ্শন কৰি আছে গতিকে অতি মনোমোহা দৃশ্য চাৰিওফালে কেৱল গুঞ্জৰিত হৈ আছে পৰিৱেশটি গতিকে চাই থাকক বৰপেটা সত্ৰৰ এয়া ভিতৰ ভাগৰ দৃশ্য এয়া চন্দ্ৰতাপৰ সৈতে এয়া বৰপেটাৰ দৌল মঠ গতিকে অতি সৌন্দৰ্যময় এই মঠৰ সৌন্দৰ্য আৰু ইয়াত এটি সেৱা লোৱাৰ বাবে এয়া চাওক যথেষ্ট জনসাধাৰণৰ সমাগম হৈছে আৰু ইয়াত যদি সেৱা ল'ব লাগে আমি থিয় হ'ব লাগিব এই বৃহৎ দীঘল লাইনৰ সেয়া পিছফালত গতিকে ইয়াত সেৱা লোৱা আমাৰ সম্ভৱ নহ'ব গতিকে ইয়াৰ পৰা আমি এটি সেৱা জনাই ইয়াৰ পৰা আমি বিদায় ল'ম আৰু এটি বেলেগ দিশত এবাৰ আগমন কৰিম গতিকে আহক আমি বেলেগ এটি দিশত এবাৰ কি ধৰণৰ বস্তু আছে এবাৰ চাই লওঁ ভিতৰতে সুন্দৰকৈ কিছুমান ফলক ইয়াত মাৰি থৈ দিছে যিবোৰ ইয়াত আহিলে আমি পালন কৰা উচিত সত্ৰ চৌহদত ধূমপান নিষেধ কেৱল এয়া সত্ৰতে নহয় সকলো ঠাইতে আপোনালোকে ধূমপান নিষেধ কৰিব লাগে আৰু ইপিনে আছে সত্ৰ দৰ্শনৰ বাবে আহোঁতে মাৰ্জিত সাজ পোছাক পৰিধান কৰি নামঘৰৰ সন্মুখতেই ওপৰত এখন বৃহৎ চন্দ্ৰতাপ আৰু এখন বৃহৎ ইয়াত শৰাই আছে আৰু তাৰ ওচৰতেই এয়া ৰামমাতাৰ ভীতি ইয়াত বাহিৰা মানুহৰ প্ৰৱেশ নিষেধ বুলি লিখা আছে গতিকে এটি অন্য দিশত যাওঁ আৰু ইয়াত সোমাই আহিছোঁ ইয়াত কিছু জনসাধাৰণৰ সমাগম হৈছে এইখিনি ঠাইতেই বৰপেটা সত্ৰৰ মুখ্য সত্ৰাধিকাৰী দুগৰাকী বহি আছে এয়া হোৱা দূৰত
শ্ৰদ্ধাৰ বশিষ্ঠদেৱ শৰ্মাদেৱ আৰু এয়া গৌতম শৰ্মাদেৱ দুয়োজনালৈ মোৰ ফালৰ পৰা এটি শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁলোকৰ সকলোৱে আশীৰ্বাদ ল'বলৈ ইয়াত জুম পাতিছে জনসাধাৰণ গতিকে তেওঁলোকৰ এটি শ্ৰদ্ধা জনাই তেওঁলোকক এটি সেৱা জনাই এইখিনি ঠাইৰ পৰা আমিও বিদায় লৈ চাওক বৰপেটা সত্ৰৰ যোগমন গৃহত এয়া সুন্দৰ বাদ্যযন্ত্ৰৰ প্ৰদৰ্শন গায়ন বায়নৰ দ্বাৰা সঁচাকৈ অতি মনোমোহা এয়া দৃশ্য অসমৰ সংস্কৃতি বুলি ক'লে বৰপেটা সত্ৰৰ নাম নক'লে নিশ্চয় ভুল হ'ব কিয়নো আপোনালোকে এয়া লক্ষ্য কৰি আহিছে সুন্দৰকৈ এওঁলোকে বাদ্যযন্ত্ৰ প্ৰদৰ্শন কৰি আছে গতিকে এইখিনিছে পুনৰ আমি আকৌ এটি দিশত যাবলৈ চেষ্টা কৰোঁ গতিকে আহকচোন আন দিশবোৰো আমি এবাৰ লক্ষ্য কৰোঁ সত্ৰলৈ আহি আমি বহুকেইজন ইয়াত লগৰ ভ্লগাৰ লগ পালোঁ আৰু এয়া আছে আমাৰ ৰঞ্জন ভাই আৰু লগতে এয়া অসমৰ যুৱক চাব চাব আৰু এয়া আমাৰ সকলো ভাইসকলক লগ পালোঁ গতিকে যথেষ্ট ভাল লাগিল গতিকে বৰপেটা সত্ৰলৈ এওঁলোকে বিয়া খাবলৈ আহিছে কইলা বাবাৰ বিয়া খাবলৈ আহিছে গতিকে তেওঁলোক কৰ কইনা ফালৰ নে দৰা ফালৰ এওঁলোকক সুধিব লাগিব গতিকে দাদাসকল আপোনালোক ক'ৰ কইনা ফালৰ নে দৰা ফালৰ কইলা বাবাৰ ফালৰ আমিও কইলা বাবাৰ ফালৰে গতিকে কইলা বাবা কি সঁচাকৈ যথেষ্ট আমাৰ মজা লাগিল এই ভাইসকলকো লগ পাই ভাল লাগিল গতিকে আগলৈ লগ পাই থাকিম বুলি আশা ৰাখিল আৰু এতিয়া আন এটি দিশত আগমন কৰোঁ আৰু এইবাৰ আমি লগ পালোঁ বৰপেটা সত্ৰত আহি এয়া জ্ঞানদীপ গতিকে আমাৰ সকলোৰে মৰমৰ আমাৰ সকলোৰে চেনেহৰ এয়া জ্ঞানদীপ গতিকে জ্ঞানদীপ তুমি কেনে আছা মই ভালে আছো গতিকে প্ৰথম বৰপেটা সত্ৰলৈ আহি তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে গতিকে জ্ঞানদীপৰ ভাল লাগিছে আৰু বৰপেটা সত্ৰত তাক লগ পাই যথেষ্ট ভাল লাগিল বাইদেউ আপোনালোকক পোনপ্ৰথমে দৌল উৎসৱৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ গতিকে মোৰ চেনেলটোৰ নাম আলটেৰাহুল ব্লগছ অকণমান ৰাইজক কৈ দিয়ক কিবা তাৰ চেনেলটো সকলোকে ছাবস্ক্ৰাইব কৰক আৰু মৰম দিব ভালকৈ ভাল ভাল ভিডিঅ' বনাই যাওক গতিকে বাইদেউৰ এইখিনি কথা সঁচাকৈ যথেষ্ট ভাল লাগিছে গতিকে আপোনালোকে মোৰ চেনেলটো চাব লগতে বাইদেউলৈ হোলীৰ শুভেচ্ছা যাচিলোঁ আহিছোঁ বাইদেউ ইয়াৰ পিছত ফাৰ্ষ্ট হ'ল বৰপেটা সত্ৰৰ এক আমোলমোল সুন্দৰ পৰিৱেশ গতিকে যথেষ্ট জনসাধাৰণ আহিছে ইপিনে গীত বাজি আছে হোলীৰ গীত গতিকে সঁচাকৈ যথেষ্ট ভাল লাগিছে আহি আৰু যথেষ্ট যিহেতু ঘূৰিলোঁ বেজাৰ লাগি গৈছে আৰু ইয়াত লগ পালোঁ কেইজনমান আমাৰ গাঁৱৰে যুৱচাম এয়া বিকাশ এয়া জিলিম এয়া বিদ্যুৎ পূৰা মজাকৈ বহি আছে আৰু যিহেতু ধূলি বালিৰ দিন চকুত ধূলি সোমাই গৈছে গতিকে এওঁলোকৰ পৰা এযোৰ চশমা লৈ ল'লোঁ গতিকে পিন্ধি লওঁ ৰঙা চশমা কেনেকুৱা লাগিছে জনাব আৰু এইযোৰ বিশেষ কাৰণত নহয় ষ্টাইল মৰাৰ কাৰণত নহয় ধূলিৰ কাৰণে লৈছোঁ গতিকে তাৰ কাৰণে যাতে কোনে একো নকয় গতিকে আপোনালোকে কেনে পালে এয়া বৰপেটাৰ ভৰদৌল চাই গতিকে মইতো যথেষ্ট ভাল পাইছোঁ আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিম আৰু অহাকালি আমি সুৱেৰি চাম কালজাৰ সত্ৰৰ গতিকে চাবলৈ নাপাহৰিব অহাকালিও কালজাৰ সত্ৰ আপোনালোকে সুৱেৰি চাব গতিকে আজি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ আনন্দ